Hello friends, welcome to my channel The Art Life with Deep. আজিৰ ভিডিওতে একচুয়ালি এটা আপডেট দিবলৈ মই ভিডিওটো বনাইছিলো সো কোনোবা যদি এই চেনেলটো সাবস্ক্ৰাইব কৰে এতিয়া সাবস্ক্ৰাইব কৰি লব ভাল লাগিলে লাইক বাটন দাবলে ক্লিক কৰি দিব হয় মই আপডেটটো দিবলৈ ওলাইছো এটোৱে যে এতিয়া আপোনাৰ HSLC এক্সাম ৰিজাল্ট ঘোষণা কৰিছে অলৰেডি আৰু বহুত ল'ৰা ছোৱালী এই এক্সামত উত্তীৰ্ণ হৈছে সো নিয়ম অনুসৰি যিবোৰ ল'ৰা ছোৱালী আপোনাৰ ডিস্টিংশন আৰু ষ্টাৰ মাৰ্ক লৈ পাস কৰিছে তেওঁলোকক আনন্দৰাম বৰুৱাৰ এৱাৰ্ডৰ আন্ডাৰত তেওঁলোকক ল্যাপটপ বিতৰণ কৰা হয় কিন্তু এবাৰ কৰোনা ভাইৰাছৰ কাৰণে এবাৰ অলপ প্ৰসেসটো চেঞ্জ হৈছে সো এবাৰ ল্যাপটপৰ হলনি যিসকল ল'ৰা ছোৱালী আপোনাৰ ডিস্টিংশন আৰু ডিস্টিংশন আৰু ষ্টাৰ মাৰ্ক লৈ পাস কৰিছিল তেওঁলোকৰ একাউণ্টত 20000 কৈ নগদ ধন তেওঁলোকৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰি দিয়া হ'ব এই কথাখিনি আমাৰ মাননীয় শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে এইখিনি কথা প্ৰকাশ কৰে সো আজিৰ আপডেটটো এইটোৱে আছিল এনেকুৱা ধৰণৰ ভিডিঅ' কাৰণে এই চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰক থ্যাঙ্কস ফৰ ওয়াচিং